কবিতাৰ শিৰোনাম আজিকালি ভাল লগা হৈছে আপোনাক। কবি ঋষিৰাজ শৰ্মা, আবৃত্তিকাৰ কৃপাঞ্জল ৰাজবংশী। কথা এটি কওঁ, বেয়া নাপাব। যতনাই থোৱা অনুভূতিবোৰ জুকিয়াই চাইছো। আজিকালি ভাল লগা হৈছে আপোনাক। হৃদয়ৰ হাতনি পেৰাত আমোল মলাই আছে আপোনাৰ সুবাস। আপোন আপোন লগা সেই আশাৰ উশাহ। কিমান নিঃশব্দ সেই চাৱনিৰ পালতৰা নাও, কঁপি কঁপি আহি ৰয় মোৰ মনৰ বন্দৰত। কিমান ৰাতিপুৱাৰ দৰে আপোনাৰ অনুভৱ, যেন নাকত লাগি ৰৈছে শেৱালি ফুলৰ গোন্ধ। আপুনিতো নাজানে আজিকালি কিয়নো ভাল লগা হৈছে আপোনাক। আপোনাৰ হাঁহিৰ নিজৰাৰে বৈ অহা সেই বসন্তবোৰে মোৰ হৃদয়ৰ বাগিচাত কুঁহি পাতৰ বতৰা দিয়ে। যেন লিখি যাম আপোনাৰ বাবে গীত সন্ধিয়াই সন্ধিয়াই। কিয়নো এনেকুৱা হয়, আজিকালি ভাল লগা হৈছে আপোনাক। মোৰ সময়বোৰক আপোনাৰ সময়ৰে বান্ধিব পৰা হ'লে ভাল আছিল। উকা জীৱনৰ পথ উপপথত আপোনাৰ সেউজীয়াবোৰ সিঁচিব পৰাহেঁতেন ভাল আছিল। কিমান দিশাহীন এই গধূলিবোৰ আপুনি আহি সজাই দিব পৰাহেঁতেন ভাল আছিল। নিলিখা কথাবোৰেৰে লিখি থাকিলোহেঁতেন আপোনাৰ কজলা চুলিৰ আঁৰৰ কবিতাবোৰ। আপোনাৰ হাঁহিৰ সেই আলি কেঁকুৰিটোত ৰৈ থাকিম ফুল ফুলাৰ অপেক্ষাত। আপোনাৰ অনুভৱৰ বৰষুণত তিতি থাকিম নিজক হেৰুৱাৰ প্ৰতীক্ষাত। আপোনাৰ সুৰহিতেৰে ৰঙীন কৰিব পৰাকৈ হৃদয় এখনহে আছে মাথো। লৈ যাওক সেইখনো, সেয়া আপোনাৰ বাবেই। কেৱল বেয়া নাপাব কোৱাৰ কাৰণে। কি কৰিম, আজিকালি যে ভাল লগা হৈছে আপোনাক।